আজি শালপাৰাৰ পৰা দুধনলৈকে গৈ আছোঁ পিলপিলিত যাম পিলপিলিত সেয়া সেইফালে গৈ আছে সেয়া এনেকুৱাকৈ এয়া সৃষ্টি ৰেডি হৈছে ইফালে আৰু এইফালে হৈছে খুকুৰমা তাৰপিছত এইফালে হৈছে সন্মাৰ নামটো কি সন্মাই সৃষ্টি পিলপিলি উঠিব পাই বিৰাট খুচি ভাল লাগিছে না পিলপিলি মানে ই ৰিক্সা হয় বহুতৰ জেগাতে মানে বেলেগ বেলেগ নাম হয় সেইটো ই ৰিক্সা পিলপিলি কয় তো পিলপিলিৰ মালিকৰ ঘৰ এইটো জেকেট ল'ব গৈছে ইয়াত এতিয়া আমি গাঁৱৰ পৰা ওলালোঁ মেইন টাউন মানে মেইন হাইৱে এনেকুৱা কৰি পিলপিলিত গৈ আছোঁ কি মজা মানে পিলপিলিত উঠা এক্সপিৰিয়েঞ্চটোৱে বেলেগ একদম মজাটোৱে বেলেগ হয়নে নহয় হয় না হয় য়েছ তো এনেকুৱা কৰি এতিয়া দুধনৈ পূজা চাম দুধনৈ ৰাস মেলাটো চাম ৰাতিত এতিয়া মানে গধূলা হৈছে গধূলা আমি যাই কিনে ৰাতি হৈ যাব তো আহোঁতেও ৰাতি হ'ব তো এনেকুৱা কৰি আজি পিলপিলি লৈ আনিলোঁ আমি ৰিজাৰ্ভ কৰিছোঁ ক'লে হ'ল আৰু কি ল'বি তই কিবা ল'বি নেকি বন্ধু ये बड़ी अच्छी बात कही आप বন্ধু লৈ তই কি কৰিবি মানুহ মাৰিব আৰু গুলি আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল মই এতিয়া ভিডিঅ'লৈ স্বাগতম জনালোঁ লগতে হৰিনাথ ৰাভা ইউটিউব চেনেললৈ স্বাগতম জনাই দে তো প্ৰথম ভিডিঅ'টো আৰম্ভ কৰোঁ ওপৰৰ পৰাই হয় না য়েছ কি হ'ল আৰু কি ক'ব তো অৱশেষত পাই গ'লোঁ দুধনৈ ৰাস মেলা মেইন গেটত তো এনেকুৱা কৰি সোমাই যাম এই ভিতৰত এয়া সোমাই গৈ আছোঁ ন তাৰপিছত এয়া ৱাও কি মজা গেট বনাইছে ধুনীয়া একদম চুপাৰ এইটো হৈছে চেল্ফি জন হয় এয়া সৃষ্টিক চেল্ফি কৰি আছোঁ ধুনীয়া চাওঁ ফ্ৰেণ্ডছ এইটো হৈছে চেল্ফি জন হয় ধুনীয়াকৈ সজাই থৈছে এয়া সৃষ্টিৰ মাছ ধুনীয়া হৈ আছে চেল্ফি কৰি আছে তো এয়া মজা বঢ়িয়া পষ্ট দিছে একদম ধুনীয়া লাগিছে পষ্টটো এয়া তাৰপিছত এইফালে সৃষ্টি তো এয়া পৰিৱেশ বাহিৰত দোকানকেইটা এনেকুৱা এয়া ধুনীয়াকৈ সজাই কৰিছে সেয়া ধুনীয়া লাগিছে ঘূৰাবও পাৰে তাত গৈ কেনে এয়া চব মানুহবোৰ বৰ সমাগম হৈছে এনেকুৱাকৈ ধুনীয়াকৈ শাৰী পাতিকৈ লাইনকৈ মূৰ্তি স্থাপন কৰিছে সজাই কেনে ৰাখিছে ধুনীয়াকৈ সজাইকৈ ৰাখিছে এইফালে এনেকুৱাকৈ এয়া চাওক ধুনীয়া আৰু এইটো হৈছে কাৰাগাৰ হয় যিসকলে মানে বেয়া কাম কৰিব এনেকুৱা কৰি কাৰাগাৰত ৰখা হয় আগতে এনেকুৱা ৰাখিছিল এয়া এইটো হৈছে শ্ৰীকৃষ্ণ গোপিনীসকলৰ লগত মানে ফাকুৱা কেনেকৈ খেলিছে এয়া মানে কৃষ্ণই মানে গোপিনীসকলৰ বস্ত্ৰ কেনেকৈ হৰণ কৰিছিল এইটো সেয়া
ভক্তপ্ৰাণ ৰাইজলৈ যোগানে জ্ঞাত কৰিছোঁ। মেইন ৰোড বাহিৰত মানে ইমান ঠাণ্ডা আছিলে, কিন্তু এইখন ভিতৰত মানে বাউণ্ডাৰীৰ ভিতৰত সোমাই কেনে গৰমে লাগিল, সেইটো কাৰণে মানে জেকেট খুলি থৈছোঁ, মানে চেণ্ট লগোৱা নাই আৰু এনেকুৱাকৈ এয়া প্ৰিয় পৰিৱেশ চাওক মজা একদম চুপাৰ চুপাৰ। গতিকে ভক্তপ্ৰাণ ৰাইজ যথাসময়ত গোটেইখিনি কাৰ্যসূচীত অংশ ল'বৰ বাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা আহ্বান। এইফালে আছে ফেনাটো উৰুৱাই আছে, এয়া কাষ্টমাৰে লগ লগ বোলে এনেকুৱা কৰি মানে লুকটো বঢ়াই আছে সিহঁতে, এয়া পুৰা এনেকুৱাকৈ ফুকাই আছে। তাৰপিছত এয়া পুৰা এনেকুৱা মানে এইটো হৈছে মাৰ্কেট শ্বপিং হয়, সৃষ্টি সিহঁতে আগে আগে গৈ আছে এইফালে। ফ্ৰেণ্ডসকল দুধনৈ মেলা যদি চাব আহে তেতিয়াহ'লে আপোনালোকে ৰাতিত আহিব লাগে। তো ৰাতিৰ আমেজটো বেলেগ মজাটো। এয়া বাণিজ্য মেলা এইফালে আছে এনেকুৱা কৰি, তাৰপিছত হোটেল আছে, সেয়া বাছগাড়ী হোটেল, তো আগেৰ বাছগাড়ী হোটেল এইটোৱে। তো এনেকুৱা কৰি সেয়া তো বাছগাড়ীৰ যিটো মানে ভিডিঅ' এইটো মই আগতে বনাই দিছিলোঁ। তো এনেকুৱা কৰি এতিয়া মই বাণিজ্য মেলাত সোমাই যাম। হাই গো হাই সুস্থে। মেলাটো বহুত ডাঙৰ হৈছে, সেয়া আনন্দ মেলাত। তাৰপিছত সৃষ্টিয়ে ইয়াৰ গাড়ী উঠি আছে এনেকুৱা কৰি, এয়া সৃষ্টি।